নমস্কাৰ বন্ধুসকল, চাবলৈ আৰম্ভ কৰিছে চিন্টু ভাই অন্য এটা ভিডিঅ'। আজি গৈ আছোঁ মই তিতাবৰ, কাৰণ আমাৰ এডিটিং আজি হয়তো কমপ্লিট হ'বলৈ আছে, তাকে চাবলৈ গৈ আছোঁ। কালি যোৱাৰ ভিতৰত কৈছে যে এডিটিং আমাৰ কমপ্লিট হৈ যোৱা কথা আছে, তাকে চাবলৈ যাওঁ তিতাবৰ। বৰষুণ দেখুৱাম, লগতে কেনেধৰণে হয় কামখিনি সকলোখিনি আপোনালোক দেখুৱাম বলক। এতিয়া মই ঘৰৰ পৰা ৰাতিপুৱা 6:30 ওলাই লৈছোঁ, ধুনীয়াকৈ যাম। তাত গৈ মানে এঘণ্টামান লাগিব পোৱালৈকে। বলক আৰু এনজয় কৰক ভিডিঅ'টো। ব'লকচোন, ৰাতিপুৱাই পালোহি বৰুৱা চেলি আৰু তিতাবলৈ বুলি। এইফালে দেখিছেনে ৰ'দ যিহে দিছে, আৰু এইফালে গাড়ীখন গৈ আছে চাৰিচুকীয়া, যিহেতু যাবই ন, মইনো কি কৰিম। মই আকৌ ৰৈ আছোঁ গাড়ী মানুহৰ কাৰণে, মানুহ বা ক'ত গ'ল, তাৰ মানে ড্ৰাইভাৰ দা। আৰু পুৱাই পালোহি ৰুণ্ডা ষ্টুডিঅ'ত আহিলোঁ। হাই ৰুণ্ডা। আমাৰ কাম চলি আছে, ফাইনেলি ষ্টুডিঅ'ত পাই গ'লোহি। এডিটিং আজি কমপ্লিট হ'বগৈ নে? আজি কমপ্লিট ধুনীয়াকৈ হৈ যাবগৈ ষ্টুডিঅ'ত। বহুত দিনৰ মূৰত ষ্টুডিঅ'লৈ আহিছোঁ, আৰু এখন আমাৰ স্ক্ৰিপ্ট ইয়াৰ কাম চলিব। আৰু আমাৰ যে কিমান দিনৰ পাছত ল'ব, আৰু 5 দিনমান লাগিবনে? 5 দিন মানে ধৰি লওক, মানে 10 দিনৰ পাছতে আহি যাব। আৰু যদি দাবী একো প্ৰব্লেম নহয়, 10 দিনমান পাছতে চাবলৈ পাব। মানে 20 তাৰিখ লৈ লওক, 20 তাৰিখে মানে আপোনালোকৰ মাজলৈ আহি যাব। কামখিনি কিমান পইচা দেখুৱাম আপোনালোকক। এয়া কপি হৈ আছে আমাৰ বৰ্তমান, মানে কপি কৰি আছোঁ ফাইল এইফালে। আৰু নতুন মেচিন মানে নতুন মেচিন ফাৰ্ষ্ট মোৰ কাম চলি আছে। আৰু বৰ ভাল লাগিব দেই। এনেকৈ চাওঁতে কামো শেষ হ'ল, আৰু ঘৰলৈ যাবলৈ বুলি ওলালোঁ। আৰু এনেকৈ এতিয়া গাড়ীৰ কাৰণে ৰৈ আছোঁ। ব'লকচোন ঘৰলৈকে যাওঁগৈ। আৰু নেক্সট ভিডিঅ'ত আহিম, সকলোকে লগ পাম। দিয়ক বলক ঘৰত যাওঁ, বাই বাই।